নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুলেন দাস মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে জানেনে যে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত অপাৰ ভালপোৱা থকাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণই ৰাধাক কিয় বিয়া নেপাতিলে? কেতিয়াবা মনলৈ আহেনে যে ৰাধা শ্ৰীকৃষ্ণৰ যদি ইমান ভালপোৱা আছিল তেতিয়াহ'লে কিয় বিয়া নহ'ল? ইয়াৰ কাৰণবোৰ যদি আপুনি নাজানে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বাবেই প্ৰস্তুত কৰা হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, পৃথিৱীত যেতিয়াই প্ৰেমৰ কথা কোৱা হয় তেতিয়াই ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নামেই লোৱা হয়। ৰাধা কৃষ্ণক অপাৰ প্ৰেমৰ প্ৰতীক মনা হয়। ধৰ্মীয় শাস্ত্ৰ পুৰাণত কোৱা হৈছে যে শ্ৰীকৃষ্ণৰ 16,108 গৰাকী পত্নী আছিল। তাৰ ভিতৰত ৰুক্মিণী আৰু সত্যভামা আটাইতকৈ প্ৰিয় আছিল। কিন্তু 16,108 গৰাকী পত্নী থকাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণৰ সমান্তৰালকৈ কিয় ৰাধাৰ নামহে লোৱা হয়? প্ৰিয় বন্ধু বান্ধৱীসকল, পদ্মপুৰাণত উল্লেখ থকা অনুসৰি ৰাধাৰ জন্ম হৈছিল যমুনা নদীৰ পাৰৰ বৰ্ষণা নামৰ এখন গাঁৱৰ বিশ্বভানু নামে এজন গোৱালাৰ ঘৰত। ব্ৰহ্মবৈবৰ্ত পুৰাণত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণতকৈ ৰাধা 5 বছৰ ডাঙৰ আছিল। কোৱা হৈছে যে যেতিয়া মাতৃ যশোদাই শ্ৰীকৃষ্ণক মাখন চুৰি কৰাৰ অপৰাধত উৰালত বান্ধি থৈছিল তেতিয়াই ৰাধাই শ্ৰীকৃষ্ণক প্ৰথম দেখিছিল আৰু দেখা মাত্ৰকেই ভগৱান শ্ৰীকৃষ্ণৰ অপূৰ্ব ৰূপত মোহিত হৈ গৈছিল। যেতিয়াই কৃষ্ণই বাঁহী বজাইছিল বাঁহীৰ সুৰত মতলীয়া হৈ গৈছিল। কোৱা হয় ৰাধাই বাঁহীৰ সুৰত ইমানেই মতলীয়া হৈ গৈছিল যে ঘৰৰ কথাও পাহৰি পেলাইছিল। তেতিয়াই ৰাধাৰ চৰিত্ৰক লৈ বহুতে নানান প্ৰশ্ন কৰা আৰম্ভ কৰিছিল আৰু ৰাধাক সকলোৱে বেয়া চকুৰে চাব ধৰাৰ বাবেই পিতৃ মাতৃয়ে ৰাধাক ঘৰৰ পৰা ওলাব নোৱাৰাকৈ এটা কোঠাত বন্দী কৰি থৈছিল। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই ৰাধাক ঘৰৰ পৰা ওলাব নিদিয়া কথা গম পাইছিল তেতিয়া এই কথা মাতৃ যশোদাক কৈছিল আৰু ৰাধাক বিয়া কৰাব খোজো বুলি কৈছিল। কিন্তু কৃষ্ণৰ এই কথা মাতৃ যশোদাই কেতিয়াও মানি লোৱা নাছিল আৰু যশোদাই পুত্ৰ কৃষ্ণক কৈছিল যে ৰাধা তোমাতকৈ 5 বছৰ ডাঙৰ আৰু ৰাধাৰ বিয়াও ইতিমধ্যে ঠিক হৈ আছে। তথাপি কৃষ্ণই মাতৃৰ কথা মানি নোলোৱাত মাতৃ যশোদাই এই কথা স্বামী নন্দৰাজক কৈছিল। নন্দৰজাই বহুত বুজোৱাৰ চেষ্টা কৰিও বিফল হোৱাত ভগৱান শ্ৰীকৃষ্ণক গৰ্গ ঋষিৰ ওচৰলৈ লৈ গৈছিল। ঋষিক সকলো কোৱাৰ পিছত ঋষি গৰ্গে শ্ৰীকৃষ্ণক ক'লে যে বাসুদেৱ দৈৱকীহে তোমাৰ আচল পিতৃ মাতৃ আৰু তোমাৰ পিতৃ মাতৃক তোমাৰ মামা কংসই কাৰাগাৰত বন্দী কৰি থৈছে। ঋষি গৰ্গে এই কথাও বুজাইছিল যে তোমাৰ জন্ম কেৱল দুষ্টক দমন কৰি পৃথিৱীত ধৰ্ম স্থাপন কৰাৰ বাবেহে হৈছে। ঋষিৰ এই কথা শুনি শ্ৰীকৃষ্ণই ক'লে যে যদি মোৰ ধৰ্ম স্থাপন কৰাৰ বাবেই জন্ম হৈছে তেতিয়াহ'লে মই কি অধৰ্মেৰে আৰম্ভ কৰোঁ? যিজনে মোক মনে প্ৰাণে ভাল পায় তাইক মই বিশ্বাসঘাতকতা কৰোঁ? এইটো কেতিয়াও ন্যায় হ'ব নোৱাৰে। গৰ্গ ঋষি বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু কৃষ্ণই বুজিয়েই নাপায়। পিছত ঋষিয়ে ক'লে যে নাৰদে তোমাক চিনি পাইছে আৰু তুমি তোমাৰ সকলো গুৰুকে চিনাকি দিয়াইছা। তোমাৰ লক্ষণেই তোমাৰ পৰিচয় দিয়ে যে তুমি সেইজন মহাপুৰুষ যাৰ কথা ঋষিমুনিসকলে সদায় চৰ্চা কৰি আহিছে। ঋষিৰ এই কথা শুনি তাৰ পৰা লগে লগে চুপচাপ উঠি গোৱৰ্ধন পৰ্বতৰ আটাইতকৈ ওখ টিলাত গৈ আকাশৰ ওপৰলৈ চাব ধৰিলে আৰু তাতেই গোটেই দিনটো থাকে আৰু সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ বাস্তৱিকতাৰ পৰিচয় পালে। তেতিয়াৰ পৰাই শ্ৰীকৃষ্ণৰ মন বদলি হৈ যায় আৰু ৰাধাক বিয়া পতাৰ আশা বাদ দিয়ে আৰু তেতিয়াই ভাতৃ বলৰামক লগত লৈ বৃন্দাবন এৰি মথুৰালৈ গুচি যায়। আনফালে ৰাধাৰ অনিচ্ছা সত্ত্বেও যশোদাৰ ভাতৃ কৃষ্ণৰ মোমায়েক প্ৰয়াণৰ লগত বিয়া হয়। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই ৰাধাক বিয়া কৰাব নোপোৱাৰ আৰু দুটা কাহিনী পোৱা যায়।
প্ৰথম কথামতে ঋষি শুক্ৰাচাৰ্য হেনো ভগৱান বিষ্ণুতকৈ জ্ঞানী আছিল। ইন্দ্ৰই এই কথা জনাৰ পিছতো ভগৱান বিষ্ণুকহে গুৰু হিচাপে লৈছিল। ইন্দ্ৰৰ এই কাৰ্যত শুক্ৰাচাৰ্য বৰ অপমানিত হৈছিল আৰু খঙত তেতিয়াৰ পৰাই অসুৰবোৰক শিক্ষা দিয়া আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই ঋষি শুক্ৰাচাৰ্য দৈত্যগুৰু হৈ পৰে আৰু ইন্দ্ৰৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিলে। ইন্দ্ৰৰ তথা দেৱতাবিলাকৰ অমৰত্ব বীৰ আছিল, কিন্তু অসুৰবিলাকৰ অমৰত্ব বৰ নাছিল। অসুৰবোৰে দেৱতাবোৰৰ লগত বহুবাৰ যুদ্ধ কৰিও জিকিব পৰা নাছিল আৰু সেইবাবে ঋষি শুক্ৰাচাৰ্যই ভাবিলে যে মহাদেৱক তপস্যাৰে সন্তুষ্ট কৰি অসুৰক মৰণোত্তৰ বৰ দিব লাগিব। সেই গতিকে মহাদেৱক তপস্যা কৰা আৰম্ভ কৰিলে আৰু মহাদেৱেও শুক্ৰাচাৰ্যৰ তপস্যাত সন্তুষ্ট হ'ল। অমৰত্ব বৰ পোৱাৰ পিছত মৃত সঞ্জীৱনী পোৱাৰ বাবে পুনৰ ধ্যানত বহে, কাৰণ মৃত সঞ্জীৱনীৰে মানুহ জীয়াই তুলিব পাৰে। শুক্ৰাচাৰ্যই যেতিয়া মৃত সঞ্জীৱনী পোৱাৰ বাবে তপস্যা কৰিব গৈছিল, তেতিয়া অসুৰসকলক সুৰক্ষা দিয়াৰ বাবে তেওঁৰ পিতৃ ভৃগু আৰু মাতৃ কাব্যমাতাৰ আশ্ৰমত আশ্ৰয় ল'বলৈ কৈ গৈছিল, কাৰণ পিতৃ মাতৃৰ আশ্ৰমত যে অসুৰসকলক কোনেও একো কৰিব নোৱাৰে সেই কথা তেওঁ ভালকৈ জানিছিল। এই কথা গম পাই ইন্দ্ৰদেৱতা আৰু দেৱতাগণে শুক্ৰাচাৰ্যৰ পিতৃ মাতৃৰ আশ্ৰমত আক্ৰমণ কৰে। তেতিয়া দেৱতাসকলৰ পৰা অসুৰসকলক সুৰক্ষা দিবলৈ মাতৃ কাব্যমাতাই এনেকুৱা এটা কবচ তৈয়াৰ কৰিলে যে কোনো দেৱতাই কোনো অসুৰক ক্ষতি কৰিব নোৱাৰিলে আৰু দেৱতাসকল অসুৰৰ হাতত পৰাজিত হ'ল। এই কথা ভগৱান বিষ্ণুই গম পালে আৰু দেৱতাসকলৰ সুৰক্ষাৰ বাবে তেওঁৰ সুদৰ্শন চক্ৰেৰে কাব্যমাতাৰ শিৰচ্ছেদ কৰিলে। কিন্তু কাব্যমাতাৰ স্বামী ঋষি ভৃগুৱে পত্নী কাব্যমাতাক কামধেনু গাইৰ সহায়ত পুনৰ জীৱিত কৰি তোলে আৰু স্বামী ভৃগুই ভগৱান বিষ্ণুক অভিশাপ দিলে যে বিষ্ণুৱেও এদিন পত্নী বিয়োগৰ দুখ সহিব লাগিব। প্ৰিয় দৰ্শক, ঋষি ভৃগুৱে ভগৱান বিষ্ণুক দিয়া অভিশাপৰ বাবেই হেনো কৃষ্ণ অৱতাৰত ৰাধাৰ সৈতে বিচ্ছেদ হৈছিল আৰু বিয়া পাতিব নেপালে বুলি প্ৰচলিত আছে। ইয়াৰ উপৰিও আৰু আন এটা কাৰণত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিয়া হ'ব নেপালে বুলি কোৱা হয়। এবাৰ হেনো দেৱৰ্ষি নাৰদে অহংকাৰ কৰি কৈছিল যে কামদেৱেও হেনো তেওঁৰ ব্ৰহ্মচাৰী ব্ৰত ভংগ কৰিব নোৱাৰে। নাৰদৰ এই অহংকাৰ দেখি ভগৱান বিষ্ণুই তেওঁৰ সেই অহংকাৰ ভঙাৰ কথা ভাবিলে। এদিন যেতিয়া নাৰদে ক'ৰবালৈ গৈ আছিল, তেতিয়া নাৰদে এখন অতি মনোমোহা গাঁও দেখা পাইছিল আৰু সেই গাঁওখনতেই হেনো মাতা লক্ষ্মীৰ স্বয়ম্বৰ কৰি থকা হৈছিল। তাকে দেখি নাৰদে সেই স্বয়ম্বৰলৈ গৈছিল আৰু মাতা লক্ষ্মীক দেখা মাত্ৰকেই নাৰদ মোহিত হৈ গৈছিল। লক্ষ্মীৰ ৰূপত নাৰদৰ ব্ৰহ্মচাৰী ব্ৰত ভংগ হৈছিল। নাৰদে সেই স্বয়ম্বৰত ভাগ লোৱা কথা ভাবিলে, কিন্তু তাৰ আগতেই নাৰদে বিষ্ণুৰ ওচৰলৈ গ'ল আৰু ক'লে যে হে প্ৰভু, আপোনাৰ সুন্দৰ ৰূপটো মোক দিয়ক, মোক আপুনি শ্ৰীহৰিৰ নিচিনা ৰূপৱান বনাই দিয়ক। তেতিয়া বিষ্ণুই ভাবিলে যে শ্ৰীহৰিৰ বান্দৰৰ ৰূপটোকে দিয়া যাওক। এই বুলি বান্দৰৰ ৰূপটো দি দিলে। নাৰদে শ্ৰীহৰিৰ বান্দৰৰ ৰূপটোৰ কথা জনা নাছিল। নাৰদে বান্দৰৰ ৰূপ লৈ স্বয়ম্বৰলৈ গ'ল। নাৰদক বান্দৰৰ ৰূপত দেখি মাতা লক্ষ্মীৰ খং উঠিল আৰু স্বয়ম্বৰত থকা সকলোৱে হাঁহিব ধৰিলে। নাৰদে বুজি পোৱা নাছিল যে তেওঁক দেখি সকলোৱে ইমান বেছিকৈ কিয় হাঁহিছিল। লাজ পাই নাৰদে আইনা এখনৰ আগত থিয় হৈ নিজৰ চেহেৰাটো চাব ধৰিলে আৰু নিজকে বান্দৰৰ ৰূপত দেখি আচৰিত হৈছিল। ক্ৰোধত ক'ব নোৱাৰা হৈ সেই স্বয়ম্বৰতে ভগৱান বিষ্ণুক অভিশাপ দিলে যে আজি যিদৰে মই পত্নী অবিহনে ব্যাকুল হৈ পৰিছোঁ, ঠিক সেইদৰে আপুনিও পত্নী বিয়োগৰ দুখ সহিব লাগিব। বন্ধু বান্ধৱীসকল, নাৰদৰ এই শাপৰ বাবেও হেনো ভগৱান বিষ্ণুই কৃষ্ণ অৱতাৰত ৰাধাৰ সৈতে বিচ্ছেদ হৈছিল আৰু বিয়া পাতিব নেপালে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।
ভিডিঅ'টো কেনে পালে জনাবলৈ নেপাহৰিব। ভাল লাগিলে লাইক কমেণ্ট লগতে এটা শ্বেয়াৰ কৰি দি ভিডিঅ'টো আনকো চোৱাৰ সুবিধাকণ কৰি দিব। অনিচ্ছা সত্ত্বেও হৈ যোৱা ভুলবোৰ আঙুলিয়াই দি ক্ষমা কৰি দিব। ধন্যবাদ।